আমাৰ চেনেলৰ অধিক ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰক লগতে ঘণ্টা বাটনটো বজাই দিয়ক ধন্যবাদ हेलो व्यूअर्स केना আপোনালোক আশা কৰ সকলোৱে ভালে আছে বন্ধুসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰম্ভ কৰা মেবি চকীদাৰ শীৰ্ষক কেম্পেইনৰ বিষয়ে আজি আমি আলোচনা কৰিম আপোনালোকে চাই আছে আসামিজ ইনফৰটেইনমেন্ট ইউটিউব চেনেল আকবাৰো বন্ধুসকল ইয়াৰ আগতে 2014 চনত যেতিয়া মোদীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেতিয়া শ্লোগান আছিল अच्छे दिन आने वाला है কিন্তু আজি প্ৰশ্ন হয় যে সেই শ্লোগান পুনৰ গাবলৈ মোদী চৰকাৰৰ খট খাহক আছেনে পোনপ্ৰথমে আজি আমি মেবি চকীদাৰ শ্লোগানটোৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আৰম্ভণি কিদৰে হৈছিল সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছো বন্ধুসকল ৰাহুল গান্ধীয়ে ৰাফেল বিতৰ্কলৈ মোদীক চকীদাৰে চোৰ হয় বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীৰ চকীদাৰী চোৰ হে শ্লোগানৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ থকা দেখি তাৰ প্ৰত্যুত্তৰত বিজেপিয়ে আৰম্ভ কৰে মেবি চকীদাৰ শীৰ্ষক কেম্পেইন কিন্তু মোদীৰ চালাকি চাওক সাধাৰণ জনতাৰ কান্ধত বন্দুক থৈ নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধী তথা বিৰোধীক প্ৰত্যুত্তৰ দিব ধৰিছে প্ৰথমে শুনক মোদীয়ে চকীদাৰসকলক বিৰোধীয়ে অসন্মান কৰা বুলি কৈ কি কৈছিল চাই লওঁ আহক मैं सबसे पहले तो आप सबकी माफी मांगता हूं क्योंकि माफी मैं इसलिए मांगता हूं कि कुछ लोगों ने अपने निजी स्वार्थ के लिए पिछले कुछ महीनों से बिना सोचे समझे अनाप शनाप गाली गलौज करना शुरू किया और उसमें उन्होंने चौकीदार को चोर कह दिया एक प्रकार से हर चौकीदार के जीवन के सामने उनकी तपस्या के सामने उन्होंने सवालिया निशान खड़ा कर दिया मोदी डांगरिया বিৰোধীয়ে যি চকীদাৰ চোৰ হে বুলি পেলাই এটা শ্লোগান দিছিল হেয়া আপোনাক কোৱা হৈছিল দেশৰ সঁচা চকীদাৰসকলক কোৱা নাছিল কিন্তু আপুনি সেই চকীদাৰসকলৰ পৰা ক্ষমা বিচাৰিলে এনে এটা বস্তু ৰয় যি বস্তু বিৰোধীয়ে তেওঁলোকক কোৱাই নাছিল সেই চকীদাৰসকলক বিৰোধীয়ে চোৰ বুলি কোৱা নাছিল মোদী ডাঙৰীয়া আপোনাকহে চোৰ বুলি কৈছিল বন্ধুসকল চকীদাৰ চোৰহে এটা ৰাজনৈতিক শ্লোগান আছিল যাৰ লক্ষ্য আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু নৰেন্দ্ৰ মোদীয়ে নিজক দিয়ে সেই অপবাদটো দেশৰ নিৰহ চকীদাৰসকলৰ গাত ঠেলি দি বিৰোধীয়ে অসন্মান কৰা বুলি চকীদাৰসকলৰ পৰা ক্ষমা বিচাৰিছে বন্ধুসকল নৰেন্দ্ৰ মোদীক সঁচাকৈ যদি দেশৰ চকীদাৰসকলৰ বিষয়ে ইমান চিন্তা হৈছে তেন্তে তেখেতে এটা কথা জনা উচিত আজিও দেশত হাজাৰ হাজাৰ চকীদাৰে মাত্ৰ 1500 টকা মাহত কাম কৰি আছে মোদী ডাঙৰীয়া আপুনি প্ৰথমতে এই চকীদাৰসকল খচা চকীদাৰসকলৰ কথা ভাবক বন্ধুসকল মেবি চকীদাৰ শীৰ্ষক কেম্পেইনটো এতিয়া হৈ পৰিছে ভাইৰেল ইমানে নহয় গদি মিডিয়াৰ হালধীয়া সাংবাদিকসকলেও ইয়াৰ লগত জড়িত হৈ পৰিছে মেবি চকীদাৰ বুলি পেলাই একাংশ সাংবাদিকেও টুইটাৰত টুইট কৰাত লাগিছে এনে ধৰণৰ সাংবাদিকৰ পৰা কিদৰে আপুনি নিৰপেক্ষ সাংবাদিকতাৰ আশা কৰিব তাক লৈ পেলাই এক প্ৰশ্নৰ চিহ্ন হৈ পৰিছে এতিয়া আহোঁ 2014 চনৰ ফ্লপ হোৱা শ্লোগান अच्छे दिन आने वाले हैं আজি কত 2014 চনত মোদীয়ে প্ৰতিজ্ঞা কৰা বা প্ৰতিশ্ৰুতি কৰা 2 কোটি চাকৰি আপুনি জানেনে স্বাধীনতাৰ পিছত আটাইতকৈ কম চাকৰি নিযুক্তি দিয়া হৈছে এইজন মোদীৰ কাৰ্যকালত নিজকে চৌকিদাৰ বুলি কয় হাজাৰ হাজাৰ টকা লৈ বিজয় মালিয়া নৰেন্দ্ৰ মোদীক পলাই যাবলৈ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয় জানো বন্ধুসকল আপোনালোকে কি ভাবে আমাক তলত কমেন্ট কৰি জনাওক ভিডিঅটো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ